সো আজি 10টাৰ পৰা 12টালৈকে এক্সাম হোৱা পেপাৰ 3 যি 10+2 লেভেলৰ কোশ্চেন পেপাৰ আছিলে সেইখন কোশ্চেন পেপাৰ আমি আজি ডিছকাছ কৰিম। সো তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা বা আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা কোশ্চেন আপোনালোকৰ মনত আছে তেনেহ'লে কমেণ্ট কৰি জনাব যিবোৰ কোশ্চেন মই কি কৰা নাই, ইনক্লুড কৰা নাই, ঠিক আছে। সো বহুত কেইটা কোশ্চেন মই ইনক্লুড কৰিছোঁ। সো আমি এতিয়া কোশ্চেন কেইটা চাওঁ। সো 1 নম্বৰ কোশ্চেনটো লৈ আহিছোঁ যে পানীৰ ঘনত্ব ক'ত বেছি। সো অপশ্যন এ দিয়া আছিলে 100 ডিগ্ৰী, অপশ্যন বি দিয়া আছিল 40 ডিগ্ৰী -40 ডিগ্ৰী, অপশ্যন চি দিয়া আছিল 0 ডিগ্ৰী আৰু অপশ্যন ডি দিয়া আছিল 4 ডিগ্ৰী। গতিকে ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন চি, 0 ডিগ্ৰীত পানীৰ ঘনত্বটো বেছি। নেক্সট কোশ্চেনটো আছে যে ষ্টক এক্সচেঞ্জ ক'ত আছে। অপশ্যন এ আছে মুম্বাই, অপশ্যন বি দিয়া আছে কলকাতা, অপশ্যন চি দিয়া আছিল দিল্লী আৰু অপশ্যন ডি দিয়া আছিল বেংগালুৰু। গতিকে ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন এ, মুম্বাইত আছে ষ্টক এক্সচেঞ্জ। নেক্সট কোশ্চেন দিছে যে অসমৰ লগত থকা দেশ। গতিকে অসমৰ লগত থকা দেশৰ নাম সুধিছে। গতিকে অপশ্যন দিয়া আছিলে এ ভূটান, বি চীন, চি ম্যানমাৰ আৰু ডি শ্ৰীলংকা। গতিকে ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন এ, ভূটান আছে অসমৰ লগত লাগি থকা এখন দেশ। তেনেকুৱা ৰাজ্যৰো কোশ্চেন আহিছিলে। নেক্সট কোশ্চেন হৈছে যে হিউৱেন চাং ভাৰত ভ্ৰমণ কাৰ সময়ত আহিছিল। গতিকে অপশ্যন এ আছিল হৰ্ষবৰ্ধন, অপশ্যন বি দি আছে চন্দ্ৰগুপ্ত, অপশ্যন চি দি আছে সমুদ্ৰগুপ্ত আৰু অপশ্যন ডি এটা নহয়। গতিকে অপশ্যন এ হৈ যাব ৰাইট এনচাৰ, হৰ্ষবৰ্ধন। গতিকে এইটো স্পেলিংটো অকণমান ইৰৰ হৈছে, গতিকে আপোনালোকে চাই ল'ব, এইটো টাইপিঙত মিষ্টেক হৈছে, এইটো হৰ্ষবৰ্ধন হ'ব ৰাইট এনচাৰ, হৰ্ষবৰ্ধন। নেক্সট কোশ্চেন আহিছিল যে পুৱামক্কা আৰু হয়গ্ৰীৱ ক'ত আছে। অপশ্যন এ হাজো, অপশ্যন বি গুৱাহাটী, অপশ্যন চি শিৱসাগৰ আৰু অপশ্যন ডি কোকৰাঝাৰ। গতিকে কোকৰাঝাৰটো অপশ্যন এটা আছিল, বেলেগ এটা আছিল, মনত নাই বাবে দিছোঁ। গতিকে অপশ্যন ৰাইট হৈ যাব এ, হাজোত আছে। তাৰপিছৰ কোশ্চেন হৈছে যে অসমৰ জাতীয় বৃক্ষ কি। অপশ্যন এ আছিল হলং, অপশ্যন বিত আছিল আহত, অপশ্যন চিত আছিল আম আৰু অপশ্যন ডিত আছিল বাঁহ। গতিকে সঠিক উত্তৰ হৈ যাব হলং। হলং হৈছে জাতীয় বৃক্ষ অসমৰ। তাৰপিছত কোশ্চেন দিছিলে তলৰ দিয়া ধৰণে কোনটো হ'ব। গতিকে এছিয়া, শ্ৰীলংকা আৰু দিল্লী। গতিকে প্ৰতিটো বেলেগ বেলেগ, গতিকে কোনটো অপশ্যন হ'ব, অপশ্যন এ, অপশ্যন বি, অপশ্যন চি। গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হৈ যাব অপশ্যন বি, কাৰণ এছিয়া মহাদেশত শ্ৰীলংকাও আছে, দিল্লীও আছে। গতিকে গ'ল হৈছে আৰু শ্ৰীলংকা আৰু দিল্লী বেলেগ বেলেগ এটা বস্তু হয়, এটা দেশ, এটা কেপিটেল। নেক্সট কোশ্চেনটো এৰেঞ্জ কৰিব আহিছিলে। গতিকে এইটো একেধৰণৰ নহ'ব পাৰে, অকণমান ডিফাৰেঞ্চ হ'ব পাৰে, কিন্তু এনেকুৱা ধৰণে আছিলে যে 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ দিয়া আছিলে। ইয়াৰ ভিতৰত আমাক এৰেঞ্জ কৰিব কৈছে। গতিকে সঠিক এৰেঞ্জটো হৈ যাব 3 নম্বৰ, 4 নম্বৰ, 2 নম্বৰ, 1 নম্বৰ। মানে এজ চুন এজ আই অপেন দ্য ফ্ৰণ্ট ডোৰ অফ মাই হাউচ আই স্মেল LPG গেছ। এনেকুৱা ধৰণৰে কোশ্চেন আছিলে এৰেঞ্জ কৰিবলৈ ইংলিছৰ। নেক্সট কোশ্চেনটো হৈ যাব যে অসমৰ লগত থকা দেশ। গতিকে অসমৰ লগত কোনটো দেশ লাগি আছে। গতিকে অপশ্যন এ দিয়া আছিল ভূটান, অপশ্যন বি চীন, অপশ্যন চি ম্যানমাৰ, অপশ্যন ডি নেপাল। গতিকে ৰাইট এনচাৰ হৈ যাব, অপশ্যনটো অকণমান উল্টা পাল্টা হ'ব পাৰে, কিন্তু ৰাইট এনচাৰ হৈ যাব ভূটান, অপশ্যন এ। গতিকে আৰু বহুতো কোশ্চেন আছে, যেনেকুৱা পেৰুৰ ৰাজধানী আহিছিলে, অসমৰ লগত আৰু কি কি ৰাজ্য লগ লাগি আছে, মানে কেইখন ৰাজ্য লগ লাগি আছে। আৰু কোশ্চেন বহুতো আহিছিলে। চ' সেইবিলাক কোশ্চেন মই নেক্সট ভিডিঅ'ত দিম, কাৰণ ইণ্টাৰনেট পোৱা নাই। ইণ্টাৰনেট নোপোৱাৰ কাৰণে কিছুমান কোশ্চেনৰ মই এনচাৰ সঠিককৈ নাজানো, যেনেকুৱা পেৰুৰ ৰাজধানীটো মই নাজানো, সেইকাৰণে মই দিয়া নাই। গতিকে ইণ্টাৰনেট যেতিয়া আহিব মই দি দিম। গতিকে এইটো পাৰ্ট 1 হৈ যাব, আৰু পাৰ্ট 2ত মই সকলোখিনি এনচাৰ দি দিম। যেনেকুৱা মেথছৰ যিবিলাক আছে, ৰিজনিঙৰ যিবিলাক আছে, হৰ্চ আবি জাবি আহিছিলে, বহুত কিবা কিবি মোৰ লগত আছে এতিয়াও। চ' মই নেক্সট পাৰ্টত বনাই দিম সেইখিনি। গতিকে আপোনালোকৰ যদি কিবা কোশ্চেন মনত আছে নিশ্চয়কৈ মোক কমেণ্ট বক্সত জনাব, ঠিক আছে। চ' আশা কৰিছোঁ বহুতৰে কোশ্চেন বহুতৰ বাবে কোশ্চেনটো খুবেই ইজি আহিছিলে আৰু বহুতৰ বাবে টান আহিছে। চ' গতিকে যি কোৱা আছে 150 নম্বৰ হ'ব, কিন্তু এইটো নাই, কাৰণ কোশ্চেন পেপাৰত লিখা আছিলে 175 নম্বৰৰ পৰীক্ষা। চ' গতিকে এটাতে 1 নম্বৰ 75, 1.75 মাৰ্ক আছে। চ' ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কিবা যদি কোশ্চেন মনত আছে তেনেহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাই দিব। আৰু নেক্সট বহুতো কোশ্চেন আছে। অসম মেডিকেল কলেজ তোমালোকৰ ডিব্ৰুগড়ত আছে, এইটো কোশ্চেন ৰিপিট হৈছে। গ্ৰেড 4টো আহিছে, গ্ৰেড 3টো আহিল পেপাৰ 3ত। আৰু তেনেকুৱা কোশ্চেন যে অসমৰ পূব দিশত কোনখন সেতু আছে, দলং আছে, ভূপেন হাজৰিকা দলং নে কলীয়া ভোমোৰা, নৰনাৰায়ণ নে শৰাইঘাট। গতিকে কোনটো আছে এইখিনি। আৰু তেনেকুৱা ধৰণৰ বহুতো কোশ্চেন আছে, যেনেকুৱা অসমৰ লগত কিমানখন ৰাজ্য লগ লাগি আছে। তাৰপিছত আৰু বহুতো কোশ্চেন লাহে লাহে মনত আহি আছে। গতিকে সেইখিনি কিছুমান কোশ্চেনৰ মই এনচাৰ নাজানো, যেনেকুৱা মই ক'লোঁ যে পেৰুৰ ৰাজধানী। তেনেকুৱা আৰু বহুতো কোশ্চেন আছে যিবিলাকৰ মই সঠিক এনচাৰটো নাজানো। সেইকাৰণে মই এতিয়া এইটো ভিডিঅ'ত দিয়া নাই। মই ইণ্টাৰনেট কৰ্তন হোৱাৰ বাবে মই এইটো চলিউশ্যনবোৰ ভালকৈ বিচাৰি পোৱা নাই। মোৰ লগত বহুতো ৰিজনিঙৰ কোশ্চেন আছে, ইংলিছৰ কোশ্চেনবোৰ আছে। মই এইটো পাৰ্ট 2 দি দিম, এইটো পাৰ্ট 1 ভিডিঅ' হৈ যাব। চ' গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে পাৰ্ট 2 মই যেতিয়া দিওঁ তোমালোকে বা আপোনালোকে পাই যোৱা, ঠিক আছে। চ' চেনেলটো ছাবস্ক্ৰাইব কৰিব, মেক চিয়'ৰ কৰিব এইটো। চ' মই নেক্সট পাৰ্টত সকলোখিনি মই কৈ দিম, 100টা কোশ্চেনৰে মই ডিছকাশ্যন কৰি দিম।